সঁচাকৈ আজি ভাল লাগিছে যে ইমান বছৰৰ মূৰত নিৰ্বাচন হ'বলৈ গৈ আছে গুৱাহাটী প্ৰেছ ক্লাবৰ ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাব আৰু মই নিজেও প্ৰাৰ্থী হিচাপে এইবাৰ থিয় হৈছোঁ। মই কোষাধ্যক্ষ পদত মই মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু মই এইকাৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ যে গুৱাহাটী প্ৰেছ ক্লাবক আমি জাকত জিলিকা কৰি তুলিব লাগিব। ভাৰতৰ ভিতৰত এটা উল্লেখনীয় প্ৰেছ ক্লাব হিচাপে গঢ়াৰ আমাৰ সপোন আছে আৰু সেই সপোন লৈয়ে মই আগবাঢ়ি আহিছোঁ। আৰু এইবাৰ মই ভাল পাইছোঁ যে 17 বছৰৰ মূৰত যিহেতু নিৰ্বাচন হ'ব আৰু নতুন প্ৰজন্মৰ যিসকল আমাৰ সাংবাদিক আছে সেই সাংবাদিকসকলেও এই প্ৰেছ ক্লাবৰ সৈতে জড়িত হৈ পৰিছে আৰু তেওঁলোকৰ ভোটাধিকাৰ পাইছে। নবীন প্ৰবীণ সকলোৱে মিলি আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে যে আমি যাতে প্ৰেছ ক্লাবটোক এটা শক্তিশালী প্ৰেছ ক্লাব, অকল উত্তৰ পূৰ্বাঞ্চললৈ নহয়, এটা শক্তিশালী প্ৰেছ ক্লাব, ভাৰতৰ ভিতৰত এটা শক্তিশালী প্ৰেছ ক্লাব হয়। তাৰ বাবে মই আশা কৰি সেই আশাক মই বাস্তৱায়িত কৰিবলৈ মই মোৰ প্ৰাৰ্থিত্ব আগবাঢ়িছোঁ আৰু মই আশা কৰিম যে মোৰ যিসকল জ্যেষ্ঠ আছে, যিসকল কনিষ্ঠ সাংবাদিক বন্ধু আছে, মই আশা কৰিম যে মই যি সপোন লৈ আহিছোঁ সেই সপোনবোৰ পূৰাবলৈ মোক সহায় কৰিব। আৰু লগতে মই এই কথাও ক'ব খুজিছোঁ যে এইবাৰৰ এই নিৰ্বাচন এইকাৰণে উল্লেখনীয় যে এটা স্বচ্ছ আৰু নিকা নিৰ্বাচন সকলোৱে বিচাৰিছে, গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে আৰু সেইবাবে এইবাৰ সকলো সাংবাদিক প্ৰথমবাৰৰ বাবে হয়তো মোৰ সৈতে প্ৰকাশ দা আছে, তেওঁলোকে আগৰ নিৰ্বাচন দেখিছে, ময়ো এটা নিৰ্বাচন দেখিছোঁ, কিন্তু তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। গতিকে এটা সুস্থ বাতাবৰণৰ মাজেৰে যিহেতু নিৰ্বাচন হ'বলৈ গৈ আছে, মই আশা কৰিছোঁ এখন শক্তিশালী কমিটি এখন গঠন হ'ব আৰু সেই কমিটিখনে আমাৰ যিবোৰ আশা আছে, আমাৰ আকাংক্ষা আছে, সেই সকলোবোৰ পূৰণ কৰিবলৈ